হাই গাইজ, গুড মৰ্ণিং। আজি সঁচাকৈ মনটো খুব ভাল লাগি আছে। মই মাহঁতৰ ঘৰলৈ আহি আছোঁ। মোৰ মাৰ ঘৰ ওদালগুৰিত হয় আৰু এয়া পাপা আৰু মোৰ হাজবেণ্ডে গাড়ীত উঠাই দিবলৈ আহিছে। এয়া পাপাহঁতৰ অফিচ কেম্পাছ হয়। কেম্পাছৰ ভিতৰতে আহি আছোঁ। আজি বতৰটো একেবাৰে ডাৱৰীয়া। যোৱা ৰাতি আচলতে বৰষুণ দিছিলে আৰু সেইটো কাৰণে বতৰটো খুব সেমেকা। কিনিয়া বৰষুণ দি আছে। মই আচলতে পাপাহঁতৰ অফিচ কেম্পাছ ফাৰ্ষ্ট টাইম দেখিছোঁ। ইমান ধুনীয়া পৰিৱেশ, সঁচাকৈ বৰ ভাল লাগিছে। পাপা মানে মোৰ সৰু দেউতা হয় দেই। আচলতে তেওঁলোকৰ কেম্পাছেৰে আহিলে অলপ শ্বৰ্টকাট হয়, সেইবাবে আমি কেম্পাছৰ ভিতৰেৰে আহিছোঁ। তো এয়া ডেকাৰগাঁও ষ্টেচন আহি পালোঁ আমি। ডেকাৰগাঁৱত নামি পিনে এতিয়া আমি আগলৈ যাম। এয়া ট্ৰেইনত মই বহি আছোঁ আৰু ট্ৰেইন এৰিছে। ভাবি আচলতে নাই অহা মোৰ লগত, মই অকলে আহি আছোঁ আৰু এয়া মই ট্ৰেইনত বহি লৈছোঁ। এয়া চাওক, ট্ৰেইনত ইমান মৰম লগা বেবী এটা লগ পালোঁ। সঁচাকৈ বিৰাট মৰম লগা। বেবীটোৱে মোলৈ চাই কিবা কিবি কৈও আছে, হাঁহিও আছে, কিন্তু ওচৰলৈ মাতিলে নাহে। অচিনাকি বুলি হয়তো ভয়ো কৰিব পাৰে, কিন্তু দূৰৰ পৰাই চাই চাই মিচিকে হাঁহি কিবা কৈ আছে। সঁচাকৈ বৰ মৰম লগা বেবীটো, লগ পাই খুব ভাল লাগিল। আজি বতৰটো সেমেকা হোৱাৰ বাবে খুব ঠাণ্ডা পৰিছে সঁচাকৈ। মোৰ খুব চৰ্দি লাগি থাকে আৰু বতৰটো ঠাণ্ডাৰ বাবে চাগে চৰ্দিও বেছিকৈ লাগিছে মোৰ। আৰু এয়া চাওক, বেবীটোৱে হয়তো বেবীটোৰ ককায়েকৰ লগত খেলি আছে আৰু ইমান মৰম লাগে। মই যে বেবীটো ভিডিঅ' কৰিয়ে টপ কৰা নাই। আৰু এয়া ঢেকীয়াজুলি ষ্টেচন। ঢেকীয়াজুলিত হয়তো খুব জোৰে বৰষুণ দিছিল। ঘৰ আহি পাই আকৌ ভিডিঅ' কৰিব পৰা নাছিলোঁ, অকণমান ৰেষ্ট ল'লোঁ। তাৰপিছত আকৌ মাৰ লগতে বজাৰলৈ এনেকৈ ওলাই আহিলোঁ। আচলতে মই মাক ফোনতে কৈ থৈ দিছিলোঁ যে মই গৈ পোৱাৰ পিছত আমি অলপ বজাৰলৈ ওলাই যাম, তুমি ৰেডি হৈ থাকিবা দেই। তাৰপিছত ওলাই আহিলোঁ এনেকৈ। আকৌ ওদালগুৰিত এয়া ডিচেম্বৰ মাহত খুব ভাল লাগে, কিয়নো ইয়াত খ্ৰীষ্টিয়ান জনজাতিৰ লোক বহুত আছে আৰু এতিয়া যিহেতু খ্ৰীষ্টমাছৰ সময়, তো এইটো সময়ত খুব ভাল লাগে আৰু বিশেষকৈ সন্ধিয়া বা ৰাতিৰ সময়খিনিত চাৰিওফালে লাইট জ্বলি থাকে যে, চাই সঁচাকৈ খুব ভাল লাগে। আৰু এয়া আমি বিশাল আহি পালোঁ। বজাৰ আহিছোঁ যেতিয়া বিশাললৈ আহোঁ বুলি ভাবিলোঁ। বিশালত দুই এটা বস্তু মোৰ ল'বলগীয়া আছিল, তো মাক ক'লোঁ বিশাললৈ যাওঁ আৰু দুয়োজনী এনেকৈ বস্তু চাবলৈ ধৰিলোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ অলপ। আচলতে বহুত দিনৰ মূৰত মাহঁতৰ ঘৰলৈ আহিছোঁ, সঁচাকৈ ভাল লাগে। বিয়াৰ আগতো মই মাৰ লগতে এনেকৈ বজাৰ কৰিবলৈ আহোঁ আৰু থাকি অলপ বস্তুবোৰ চাই আছোঁ। আৰু এতিয়া এনেকৈ দুজনী বিশালৰ পৰা ওলালোঁ, দুই এটা বস্তু ল'লোঁ বাৰু।
তাৰপিছত ভাবিলোঁ কিবা এটা বস্তু খাই লওঁ সৰুকৈ। তাকে ভাবিলোঁ, পিছত দোকানলৈ আহি দেখিলোঁ আৰু টিকি চাট খাওঁ বুলি, তাকে খালোঁ দুইজনীয়ে মিলি। তাৰপিছত আকৌ দুইজনীয়ে ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ উভতি আহি ভাত অকণ খাওঁ বুলি ভাবিলোঁ, কাৰণ দেউতাই অমৰ টেঙা আৰু ঔটেঙাৰে মাছ বনাইছিল আৰু লগত বিলাহী আৰু চাটনি। সঁচাকৈ খুব ভাল লাগিলে খাই। বহুত দিনৰ মূৰত দেউতাৰ হাতেৰে খাবলৈ পাইছোঁ। ভিডিঅ'টো ইয়াতে সামৰিলোঁ, বাই।